হাই হেল্ল' ফ্ৰেণ্ড, মই বনাব লৈছোঁ এজন মানুহৰ বিষয়। মানে কি এজন মানুহৰ নাম অশুবে নে অশুবে নে নাজানো নামটো ইমানটো ভালকৈ বাৰু ইমানকৈ। চ' তাই মোক মেছেজ কৰি থাকে যে ইনবক্সত। চ' তাই কয় যে মোক তাই বুলি কৈছোঁ আৰু মই। চ' এনেকৈ কয় যে মোৰ বোলে কঁকালটো বোলে ভাঙিয়ে যাব বোলে, আৰু কয় যে ইডিট কৰিব আৰু লাগে নেকি। তই কি নিজৰ ভিডিঅ' দিব পৰা নাই? নিজৰ টপৰাটো লৈ ভিডিঅ' বনা না। তই আনৰ ভিডিঅ'টো কেলৈ উঠাই মেলি দি আছ কচোন? মই নিজৰ টপৰা লৈ ভিডিঅ' বনাইছোঁ, ভাল হওক বা বেয়া হওক, গম পাইছা নাই? আৰু মই নাচিব জানো ইয়া নাজানো মোৰ কথা ন। মই নাচিবলৈ মন গৈছে নাচিম ন। মোৰ কঁকাল ভাঙক ইয়া নাভাঙক। মই ভালকৈ বিহু নাচিব নাজানো বুলি কি মই নিজৰ চখটো কি ফুৰাব নোৱাৰোঁ নেকি কচোন? তোৰলৈকেতো মই লোকৰ ভিডিঅ' উঠাই মেলি চেনেলত দালি থোৱা নাই নহয়। নিজৰ টপৰাটো বেয়া হ'লেও লগাই পিনি দালিছোঁ। তই নিজে দালি চাচোন নিজৰ টপৰাটো। বান্দৰ কৰবাৰ চাগে তোৰ টপৰাটো, তোৰ চেহেৰাটো চাগে বান্দৰটো লিখিয়া নহয়। এইটো কাৰণেতো তই নিজৰ চেহেৰা দি ভিডিঅ' নবনাও। আনৰ ভিডিঅ'বোৰ তেনেকৈ কমেণ্ট কৰ যে, লাজ লগা নাই?